হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ভ্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ মিনি ভ্লগবোৰ চাই ভাল পাব বুলি মই আশা কৰিছোঁ। এয়া ৰাতিপুৱা দোকানলৈ আহিলোঁ। আহি পেলাই মই ৰঙা কাপোৰ এযোৰত গুজৰাটী চিলাই আৰম্ভ কৰিছোঁ। সেই কাপোৰযোৰ আজৰি টাইমত সেয়াকে বাই মই কৰি আছিলোঁ। তাৰপিছত আহিলে কাষ্টমাৰ এগৰাকী, তেখেতকো থ্ৰেডিং কৰি দিলে আৰু আজি দুগৰাকী স্মুথিং কৰিব আহিছে আৰু এয়া প্ৰথমগৰাকী। তেখেতক ধুনীয়াকৈ চুলিখিনি ৱাছ কৰি ল'লে আৰু চুলিখিনি ইমানেই ডাঠ চাওকচোন আৰু দীঘলো, বহুত দীঘল চুলিখিনি, দুইজনীয়ে লাগিবলগীয়া হৈছে। যেনে তেনে সেইখিনি ধুনীয়াকৈ আঁচুৰিকৈ বান্ধি ল'লোঁ আৰু ইপিনে বায়ে স্মুথিং ক্ৰীম এপ্লাই কৰি আছে। তাৰপিছত আকৌ এগৰাকী বা আহিলে, তেখেতক মই ধুনীয়াকৈ চুলিখিনি ধুৱাই ল'লোঁ। লগতে আজি আকৌ নিউজ চেনেলো আহিছিলে। যিহেতু আমাৰ বিউটি পাৰ্লাৰখনত এতিয়া পূজা অফাৰ দিয়া হৈ আছে, তেওঁলোকে তাকে নিউজ এটা ল'বলৈ আহিলে যে আমাৰ অফাৰ দিছেনে নাই। আপোনালোকে যদি আহিব বিচাৰে আহিব। আমাৰ দক্ষিণপাট চাৰিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলতে আছে আমাৰ পাৰ্লাৰখন। মই আগৰ ভিডিঅ'টো কৈছোঁ। তাৰপিছত এয়া দ্বিতীয়গৰাকীৰ চুলিখিনি কম যিহেতু সেইটো কাৰণে ফাৰ্ষ্টতে তেওঁক আইৰণ দি ল'লোঁ আৰু ধুনীয়া হৈছে দেখিবলৈ। তাৰপিছতে আমি দুপৰীয়া ভাত খোৱাটো নহয়েই, সেইটো কাৰণে পিনে চাওমিনকে খালোঁহি। তাৰপিছত এয়া বাগৰাকীক মই নিউট্ৰিলাইজাৰ ক্ৰীমটো এপ্লাই কৰিলোঁ আৰু তেখেতৰ গোটেইখিনি কাম হৈ গ'ল। তাৰপিছত এয়া বায়ে ধুনীয়াকৈ বতাহ নালাগিবৰ কাৰণে চুলিখিনি বান্ধিকৈ দি পঠাইছে। তাৰপিছত এইগৰাকী বাও হৈছেহি আৰু আজি বহুতেই দেৰি হৈ গৈছে, কমেই 9:30মান বাজি গৈছেহি আৰু এয়া চাৰিআলিত কোনো মানুহেই নাই আমাৰ কিতা বাহিৰে। বাৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, লগতে কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ গাইজ, বাই বাই।